বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ সন্ধানহীন তিতাবৰ বৰহলাৰ এক নং অজয়নগৰৰ যুৱক পুনৰ বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ সন্ধানহীন হৈছে তিতাবৰ বৰহলাৰ এক নং অজয়নগৰ লোহিত সোণোৱাল নামৰ যুৱকজন চলিত মাহৰ 15 তাৰিখে অন্ধ্ৰপ্ৰদেশত ONGCৰ এটা কোম্পানীত ৰান্ধনী হিচাপে কাম কৰাৰ উদ্দেশ্য ৰেল যোগে যাত্ৰা কৰাৰ পিছত নিৰুদ্দেশ হৈ পৰে যুৱকজন এজন যুৱকে পৰিয়াললৈ ফোন কৰি লোহিত সোণোৱাল নিৰুদ্দেশ হোৱা বুলি জনোৱাৰ পিছতে পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বৰহলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কোনো ব্যক্তিয়ে যদি উক্ত যুৱকজনৰ সন্ধান পায় 6002680070 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে চৰকাৰকো ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে আমাৰ ল'ৰাটো 15 তাৰিখে গৈছিলে মানিক দাসৰ লগত মই নপঠিয়াও কৈছিলোঁ সি বলয় লৈ গ'ল মই বোলে বিকি দিমগৈ নেকি ল'ৰাটো বোলে নপঠিয়াও মই বোলো বিকিবলৈ নহয় বোলো তেওঁ ঘৰত থাকক গৈয়ে পোৱা নাই তালৈ ইমান দূৰ ৰাস্তা বোলো তাৰপৰা সি বলয় লৈ গ'ল পইচা নাই মই পইচা সেই মানুহৰ ঘৰৰ পৰা 1500 হোটেললৈ আনি পিনে তাক পঠিয়াইছোঁ মই বোলো যাওঁনে বোলে যাওঁ বোলে মোৰ বেগ নাই নহয় ভাগৰ বেগটোকে লৈ যাওঁ বোলে তাৰপৰা মই বোলো যা তেতিয়াহ'লে ভালদৰে থাকিবি দে একো নাখাবি তাক মই ফোন কৰিলে কওঁ তাক তই ৰাস্তাত একো নাখাবি দে নাই খোৱা মা তাৰপৰা সেইদিনাখন গুৱাহাটী পালেগৈ তাৰপৰা ফোন কৰিছোঁ মই পালিগৈ নাই মই গুৱাহাটীত আছোঁ মা ভাত খালি নাই খালোঁ বোলে তই খালি নাই মই নাই তই বোলে ইমান দেৰি ভাত নাই খোৱা দে অঁ নাই খোৱা বোলে তাৰপৰা বোলো ক'লোঁ তই বোলো ভালদৰে যাবি একো নাখাবি দে বোলো অঁ নাখাওঁ মা বোলে মই বোলো ভালদৰে যাবি তাত বোলো দিগদাৰ নহয় বোলো তাৰপৰা ক'ৰ পালেগৈ জানো তাৰপৰা আকৌ ফোন কৰিলোঁ পালিগৈ নাই তাৰপৰা সি ক'লে মা বোলে আমাক পাহাৰলৈ নিব বোলে ভাগ কৰি দিব মই বোলো অঁ বোলো তই ভালদৰে থাকিবি তাতো বোলো এনেকৈ কৈছোঁ তাৰপৰা মানিকক দেচোন কৈছোঁ মানিকে বোলে মদ খাই আছে বোলে অঁ বোলো হ'ব তেনে মা বোলে গাড়ী মাত শুনিছ নহয় বোলে অঁ তাৰপৰা আকৌ এবাৰ ফোন কৰিছোঁ নাই ৰিচিভে নকৰে তাৰপৰা ৰিচিভ নকৰে বোলো তাৰপৰা ভাইক আহিলে ভাইকে গধূলি 4টামান বজাত আহি ক'লে আমাৰ দাদাক দেচোন এতিয়া ফোন নকৰিবি বোলে মানিকে ক'লে মই বোলে আমি ট্ৰেইনত গৈ আছোঁ বোলে সেইদৰে ক'লে তাৰপৰা একো নক'লোঁ তাৰপৰা নাই আকৌ কালি আহি পিনে আকৌ ভাইকে মই বোলো দাদাক ফোন কৰিছোঁ ক'ৰ পালেগৈ জানো বোলে দাদা বোলে তাৰপৰা মানিকে ক'লে বোলে তাৰপৰা দাদা নাই নহয় বোলে দাদা বোলে 8টা বজাতে থাকি গ'ল বোলে অঁ তেতিয়াহে আমাৰ খৰ লাগিছে ক'ত পাম এতিয়া ল'ৰাটো মই বিচাৰি সেইদৰে কান্দিছোঁ চবে তাৰপৰা বোলে তাৰপৰা একো নক'লে কাটি থৈ দিলে তাৰপৰা আকৌ পিছদিনা ফোন কৰিছোঁ ৰিচিভ নকৰে আকৌ বেলেগ ল'ৰা এটা ক'লোঁ অ' জয়ন্ত বোলো আমাৰ দেখোন লঠৰ নাই ক'লৈ গ'লগৈ অঁ বোলে মোক ফোন কৰি আছোঁ বোলে ফোন ৰিচিভে নকৰে বোলে মই বোলে শুইছে নেকি বুলি ভাবিছোঁ বোলো আমাৰ লঠক বোলো ক'ত এৰি থৈ গ'লগৈ বোলো লোহিতক বোলো তাৰপৰা মই বোলো কি কৰিম এতিয়া বোলে কি কৰিব এতিয়া বোলে মোৰ বোলে সেইবিলাক গৈ পোৱা নাই নহয় বোলে এনেকৈ ক'লে মই এতিয়া কি কৰিম তাক বিচাৰি নাপাম নহয় বোলো থানালৈ গ'লোঁ থানাটো বোলে অফিচাৰ সেইবোৰ নোৱাৰোঁ বুলিয়ে ক'লে তাৰপৰা কালি গৈছিলোঁ কালিও সেয়াহে ক'লে বোলে কাইলৈ আহিব বোলে আজি এতিয়ালৈকে যোৱাই নাই যেনিবা সেইদৰে ক'লে আৰু এতিয়া আমি দুখীয়া ঘৰ মানুহ ক'ত পইচা পাই তাক আনিমগৈ বোলো সেনেকৈ বুলি ক'লোঁ আৰু তাৰপৰা একো নাই কোৱা তাৰপৰা তাৰহে দম হৈছে বেছি সেই 3টা ল'ৰাৰেহে দম দিছে সিহঁতক এতিয়া চৰকাৰে এতিয়া মোৰ ল'ৰাটোক আনি দিয়ক ক'ত আছে বিচাৰি পিনে সেইটোকে কৈছোঁ অন্ধ্ৰপ্ৰদেশলৈ গৈছিলে কামৰ সূত্ৰে গৈছিলে লগত এতিয়া 4জন গৈছিলে আমাৰ ভাইটিৰ লগাই তেওঁলোকৰ লগত যোগাযোগ কালিলৈকে হ'ল আজি কিন্তু মোবাইল চুইচ অফ তেওঁলোকে কৈছে যে বোলে সি জঁপিয়াই দিলে কৈছে এবাৰ কৈছে নামি গ'ল মুতিবলৈ গৈছিলে সেনেকৈ কৈছে আৰক্ষী কৰিছিলে খবৰ দিছিলে আৰক্ষীয়ে কৈছে আমি এতিয়া বাহিৰত হ'ল নহয় আমি এতিয়া কেনেকৈ উলিয়াম সেনেকৈ কৈছে চৰকাৰ প্ৰশাসনক এইটোৱে আহ্বান জনাম আৰু আমাৰ ভাইটিক ভালে ভালে আনি ঘৰত যেন উলিয়াই দিয়েহি আৰু তিতাবৰৰ পৰা দীপন শইকীয়াৰ ৰিপৰ্ট